মানে কলিয়াবৰত আমি আপোনালোকো সকলো গোট খাওঁতে সদায় এই কথাটো আলোচনা হয়, গ্ৰন্থমেলা এখন হ'ব লাগিছে, কিন্তু আগভাগ ল'বলৈ বৰ বিশেষ উদ্যোগ হোৱা নাছিল। কিন্তু প্ৰজন্মই এইটো আগভাগ লৈ তেওঁলোকক মই এটা কথাতে ধন্যবাদ দিছোঁ, যদিও প্ৰজন্ম বুলি ইয়াত উদ্যোগ হৈছে, কিন্তু কলিয়াবৰৰ যিখিনি লোকে এই কথাটোৰ লগত সদায় জড়িত সেইখিনি ব্যক্তিয়ে ইয়াৰ নেতৃত্ব লৈছে। গতিকে সেইটো এটা খুব ভাল কাম কৰিছে আৰু সকলোৱে মন উজাৰি লাগিবলৈও এটা মুকলিমূৰীয়াকৈ সুবিধা পায়। এই গ্ৰন্থমেলা কলিয়াবৰৰ প্ৰথম গ্ৰন্থমেলা, বহুদিনৰ আশা, এইটো আজি এটা পূৰণ হোৱাৰ পথত আগবাঢ়িছে আৰু এই অনুষ্ঠানত পুনতে সুৰগা চৰাইছে আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া। তেখেতৰ উপস্থিতি মুখ্য অতিথি হিচাপে আমাৰ গোটেই কথাটোৰ এটা গতি ল'ব পৰাকৈ তেখেতৰ বক্তব্যই আমাক যথেষ্ট উৎসাহিত কৰিছে। তেখেতকে ধৰি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিজে মনত এটা বহুদিনৰ আশা পূৰণ হৈছে বুলি সন্তোষ পাইছোঁ। ঐতিহ্যমণ্ডিত কলিয়াবৰ, অসমৰ মধ্যস্থলত অৱস্থিত কলিয়াবৰ আৰু ইতিহাস প্ৰসিদ্ধ কলিয়াবৰত আমি এখন গ্ৰন্থমেলাৰ হেঁপাহ বহুত দিন পুহি ৰাখিছিল কলিয়াবৰীয়া ৰাইজে। আজি সকলোৰে সহযোগত প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী আৰু সমাজৰ প্ৰত্যেক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ সহযোগত আজি আমি প্ৰথম কলিয়াবৰ গ্ৰন্থমেলা আৰম্ভ হ'ল। সম্পূৰ্ণ ছদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাখনত আমি সকলোৰে উপস্থিতি বিচাৰিছোঁ। এক ব্যতিক্ৰমী চিন্তা আৰু ব্যতিক্ৰমী ধাৰণাৰে কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। আমি আশা কৰিছোঁ এই কাৰ্যসূচী সকলোৰে সহযোগত সফল হৈ উঠিব। ইতিমধ্যে 40খনতকৈ অধিক বিপণীয়ে ইয়াত নিজৰ বিপণী স্থাপন কৰিছে। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি তথা নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া আহিব, আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী ডাঙৰীয়া আহিব আৰু লগতে ৰাজ্যখনৰ বিশিষ্ট শিল্পী সাহিত্যিকে এই আজি উদ্বোধনী অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। আমি অনুৰোধ জনাইছোঁ সকলোৱে অংশগ্ৰহণ কৰক, নিজৰ মাজত গ্ৰন্থক বিচাৰি পাব। ইয়াত অকলশৰীয়াকৈ গ্ৰন্থমেলা আয়োজন কৰাৰ যি পদক্ষেপ প্ৰজন্মই ল'লে আমি অতিশয় আনন্দিত হৈছোঁ আৰু ইয়াৰ ফলত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল জ্ঞান পিপাসু লোক তেওঁলোকে এখন কিতাপৰ পৃথিৱীত ইয়াত বিচাৰি পাব আৰু বিশেষকৈ ছাত্ৰ সমাজ বিশেষভাৱে ইয়াত উপকৃত হ'ব। ঐতিহাসিক বিষয়, ঐতিহাসিক ঘটনা কলিয়াবৰৰ সাহিত্য জগতত আমাৰ মাজত পঢ়ুৱৈৰ সংখ্যা একেবাৰে কমি গৈছে। কিতাপ পঢ়াৰ মানুহৰ প্ৰতি ধাউতি কম। মই চমুকৈ ক'ব খুজিছোঁ, আজিৰ গ্ৰন্থমেলাই আমাৰ এই নতুন প্ৰজন্মক বিভিন্ন সোৱাদৰ কিতাপ পঢ়াৰ প্ৰতি ধাবিত কৰিব। পঢ়ুৱৈ কেইবাবাৰ আছে, 4 ৰকমৰ পঢ়ুৱৈ আছে। সেই পঢ়ুৱৈবিলাকৰ 4 ৰকমৰ ভিতৰত শেষৰ পঢ়ুৱৈটো যিবিলাকে তোমাৰ এই খনিৰ ভিতৰত সোমাই গৈ তাৰ পৰা সোণ আহৰণ কৰাত মাত্ৰ ধূলি মাকতি আঁতৰাই সোণহে লয়, তেনেকুৱা পঢ়ুৱৈ আমি বিচাৰিছোঁ। মই আশা ৰাখিছোঁ এই গ্ৰন্থমেলাই কলিয়াবৰৰ পঢ়ুৱৈসকলক, ছাত্ৰ ছাত্ৰীসকলক, বৃদ্ধসকলক সকলোকে কিবা নে কিবা এটা দি আহিব, যাৰ কাৰণে তেওঁলোক প্ৰভাৱশালী হ'ব। এইখিনিকে কৈ মই হয়, বহু প্ৰতীক্ষাৰ অন্তত কলিয়াবৰত এই 2025 চনৰ প্ৰথম অৱস্থাতেই গ্ৰন্থমেলাখন পাতিবলৈ আজিৰ দিনটোত উপনীত হোৱাৰ কাৰণে আমি পৰমেশ্বৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই সময়ত গ্ৰন্থৰ প্ৰতি মানুহৰ যি অৱহেলাৰ ভাৱ হৈছে সেইটো দূৰ কৰিবৰ কাৰণে কলিয়াবৰ গ্ৰন্থমেলাৰ অতি প্ৰয়োজন আছিলে আৰু আজি তাক সম্পূৰ্ণ ৰূপত পাবলৈ আমি সক্ষম হৈছোঁ। আজিৰ এই গ্ৰন্থ বিপণীৰ পৰা কলিয়াবৰীয়া হওক, কলিয়াবৰৰ প্ৰবাসীসকলেও আহি হওক আৰু কলিয়াবৰত বিভিন্ন ধৰণেৰে সেৱা আগবঢ়াই থকা সকলেই হওক, গ্ৰন্থ সংগ্ৰহ কৰি গ্ৰন্থ পঢ়াৰ কাৰণে যিটো মানসিকতা সেইটো গঢ়ি তুলিব লাগে। বৰ্তমান সময়ত গ্ৰন্থৰ পৃষ্ঠা যিমান বেছি হয় সেই গ্ৰন্থখন যেন অৱহেলিত হৈ যায় তেনেকুৱা এটা ভাৱ হয়। গ্ৰন্থ মানুহে নপঢ়া হৈছে, কাৰণ বৰ্তমান সময়ত মোবাইলৰ যিটো ব্যাপক প্ৰসাৰতা
লাভ কৰিছে সেইটো সময়ত মানুহে গুগল চাৰ্চ কৰিলে গোটেইবিলাক পোৱাৰ লগে লগেই কিতাপৰ পাত মুকলিয়াবলৈ মানুহে পাহৰি গৈছে কিন্তু বহু বিজ্ঞজনে কোৱা শুনিছোঁ যে কিতাপৰ পাত যিমানে লুটিয়াব পাৰে সিমানে জ্ঞানৰ ভাণ্ডাৰ পৰিসৰ বৃদ্ধি পায় কিন্তু বৰ্তমান সময়ত জ্ঞানৰ ভাণ্ডাৰ পৰিসৰ বৃদ্ধি পোৱাৰ পৰিৱৰ্তে মোবাইলৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এই যিটো মানুহে নিজৰ জ্ঞান বিকাশৰ যিটো বাট আছিলে সেইটো বন্ধ কৰি পেলাইছে বুলি অনুমান হৈছে গতিকে আমি এই সুযোগতে সকলোকে সমগ্ৰ দেশবাসীকে আহ্বান জনাইছোঁ যে কিতাপ পুনৰ পঢ়াৰ যি মানসিকতা সেই মানসিকতা গঢ়ি তোলক কিতাপ পঢ়াৰ কাৰণে মানুহৰ জ্ঞান ভাণ্ডাৰ যথেষ্ট বৃদ্ধি পায় বুলি বিশ্বাস আছে আৰু আমি নিজে উপলব্ধি কৰিছোঁ আমি এটা সময়ত 14-15 বছৰ বয়সত ৰঞ্জু হাজৰিকাদেৱৰ বিভিন্ন ৰহস্য লেখা একেবাৰত এখন কিতাপ পঢ়ি শেষ কৰিছিলোঁ কিন্তু আজি সেই মানসিকতা হেৰাই গৈছে ই হয়তো সময়ৰ পৰিৱৰ্তনৰ লগে লগে হৈছে কিন্তু আমি পুনৰ আকৌ আগৰ ঠাইলৈ ঘূৰি যাব লাগিব জ্ঞান বৰ্ধনৰ কাৰণে ধন্যবাদ গ্ৰন্থ অমৃত কুম্ভ আৰু মানুহৰ যিবিলাক চিন্তা চৰ্চা ভাৱ এই সকলো গ্ৰন্থৰ মাজেদি প্ৰকাশিত হয় প্ৰায় কোৱা হয় যে পৃথিৱী এখন শাসন কৰে গ্ৰন্থই যদিও আমাৰ চৰকাৰে এখন ৰাজ্য শাসন কৰে বা ৰাষ্ট্ৰ শাসন কৰে গ্ৰন্থই কিন্তু সমগ্ৰ বিশ্বকে শাসন কৰিব পাৰে আৰু সেইকাৰণে গ্ৰন্থই হৈছে মহতোমহীয়ান মানুহ অনুৰৰিয়ান মানে ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ কিন্তু গ্ৰন্থ মহতোমহীয়ান সেই অৰ্থতে এই কথাটো কোৱা হৈছে আৰু এটা প্ৰসংগ আপুনি কৈছিল যে গ্ৰন্থ উদ্যোগটোৰ কথা এইখনৰ সাহিত্য সভাৰ কিবা পৰিকল্পনা আছে নেকি গ্ৰন্থ উদ্যোগ হিচাপে পৰিকল্পনা আমাৰ নাই কাৰণ আচলতে গোটেই অসমৰ প্ৰকাশকসকল লগ লাগি আচলতে গ্ৰন্থটোক যদি আমাৰ উদ্যোগ হিচাপে গ্ৰহণ কৰিব পৰা যায় তেতিয়া সকলো পক্ষই লাভৱান হ'ব লেখকেও দুপইচা পাব সমালোচকেও দুপইচা পাব ধন্যবাদ আৰু কিতাপৰ ব্যৱসায়টো বৃদ্ধি হ'ব কিন্তু আমি এটাই কামেই কৰিছোঁ যাতে অহা বৰ্ষটোত অন্তত এই বৰ্ষটোৰ গ্ৰন্থবৰ্ষ হিচাপে পাতিবৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম সমগ্ৰ অসমত আমাৰ যিখিনি শাখা সাহিত্য সভা আছে প্ৰায় 900খন শাখা আছে তাৰ ভিতৰত প্ৰত্যেকখন শাখাতে 500কে মানুহ থাকিলেও কিমানখিনি মানুহ হয় এই সকলোকে একোখন গ্ৰন্থ কিনিবৰ কাৰণে আমি অনুৰোধ জনাম আৰু আমাৰ যিখিনি কৰ্মচাৰী পৰিষদ আছে তেওঁলোকৰ 5 লাখমান মানুহ আছে আমি তেওঁলোকৰ লগতো কথা পাতিছোঁ সদৌ অসম কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন যিটো তেওঁলোকৰ 45,000মান মানুহ আছে এই সকলোকো আপোনাৰ লগত আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকক জনাইছোঁ তেওঁলোকেও বিচাৰে সেইটো গ্ৰহণ কৰিছে তেওঁলোকেও কিতাপ কিনিব গতিকে কিতাপৰ এটা সুন্দৰ পৰিৱেশ এটা এই বৰ্ষটোত আহিব বুলি কলিয়াবৰ গ্ৰন্থমেলাৰ ওপৰত কি অতি ভাল লাগিছে অতি সাংস্কৃতিক যিটো পটভূমি মই সোমাই সেই যিটো দেখিলোঁ যে এটা জাতিৰ বা এটা অঞ্চলৰ যিটো সাংস্কৃতিক মানটো তেওঁলোকৰ কথা বাৰ্তা ব্যৱহাৰ আচাৰ পাতি এই যে গোটেই দলটোৰ এটা গুৰুজনাৰ আদৰ্শৰে পৰিচালিত হৈছে এতিয়া আৰম্ভণিতে সেইটো হৈছে আৰু ইয়াত সোমাই দেখিলোঁ যিসকল এই সভালৈ আহিছে সেইসকলেও একান্ত মনেৰে তেওঁলোকে সভাখনৰ লগত সহযোগ কৰিছে আৰু মই আশা কৰোঁ যে ইয়াত খুব গ্ৰন্থ বিক্ৰী হ'ব এইকাৰণে হ'ব বুলি ভাবিছোঁ যে কিতাপৰ প্ৰতি এসময়ত ভাবিছিলে মানুহে যে কিতাপ নাইকিয়া হৈ যাব আৰু ঠিক তেনেকৈ বাতৰি কাকতৰ কথাও কৈছিল যে বাতৰি কাকতবোৰ নাইকিয়া হৈ যাব ডিজিটেল মাধ্যমৰ ইমান প্ৰচাৰৰ বাবে কিন্তু ডিজিটেল মাধ্যমটোক মানুহে বিশ্বাস নকৰে কাৰণ ডিজিটেল মাধ্যমত সম্পাদক নাই গতিকে যি যাৰ মন যায় তেনেকৈ তেওঁলোকে কথাবিলাক ক'ব পাৰে গতিকে এখন বাতৰি কাকত 1000টা AK-47 ৰাইফলতকৈ বেছি শক্তিশালী গতিকে বাতৰি কাকতত সকলোৱে জানে যে এখন বাতৰি কাকতত হত্যা ঘৃণা ধ্বংস ধৰ্ষণ এনেকুৱা ধৰণৰ কথাবিলাকেই থাকে
তৎসত্বেও মানুহে ৰাতিপুৱা শুই উঠি চাহকাপৰ লগত বাতৰি কাকতখন পঢ়ে। বাতৰি কাকতৰ যিটো ভৱিষ্যত, এই ভৱিষ্যত মই কেতিয়াও ঋণাত্মক বুলি মই নকৰোঁ।